আসসালামু আলাইকুম হাই হেল্ল' নমস্কাৰ মোৰ আৰু এখন নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। তো আজিৰ ভিডিঅ'টো হ'ব অকণমান বেলেগ মানে মই ইটানগৰত থকা অৱস্থাত কিছুমান ভিডিঅ' মই ক্লিক কৰি ৰাখিছিলোঁ আৰু সেইখিনি দৃশ্য আপোনালোকক দেখাইছে চিৰাজ আছামিজ ব্লগ আৰু মই চিৰাজ। ইউটিউবৰ পৰা চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকৰ পৰা চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি লগত থাকিব। তো বলক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। তো মই ইটানগৰ গংগাবস্তিত ব্লকত আছোঁ আৰু ব্লকৰ পৰা স্কুটি এখন লৈ মই আৰু মোৰ ছাৰ দুজন মিলি গৈ আছোঁ ইটানগৰ মেইন ইটানগৰ গংগাত। আমাৰ মছজিদটো ইটানগৰত আছে আৰু আজি শুক্ৰবাৰ ৰমজান মাহৰ প্ৰথমটো জুম্মাটো আমি আদায় কৰিবলৈ গৈ আছোঁ গংগা মছজিদত। এইটো গোটেই গংগা বস্তিৰ মেইন চাৰালি। চাওক ৰাস্তা কিমান বেয়া হৈ আছে, ৰাস্তাৰ অৱস্থা একদম নাইকিয়া কৰিছে ডাম্পাৰ আৰু JCB চলাচল কৰি। তো চিধা গ'লে চিম্পু গৈ উঠিব পাৰিম, চিম্পু গৈ মানে হলংগী মেইন ৰোডটো, আৰু এইফালে লেফ্ট ছাইডত গৈ মেইন ৰোডতে উঠিব পাৰিম যোনটো ইটানগৰৰ পৰা ডাইৰেক্ট হলংগীলৈকে। আগতে এইখন চাৰিআলিতে আছিলোঁ আৰু এইখন চাৰিআলিত মানে যিবোৰ লাগতিয়াল বস্তু এইবিলাক পোৱা যায়, যেনেকৈ মুৰ্গী মাংস, মাছ আৰু বেলেগ গৰু মাংস, অন্য মাংস পোৱা যায় ইয়াত। মানে পোৱা যায় মেক্সিমাম বস্তুবিলাক আমাৰ ইয়াত চাৰিআলিতে পোৱা যায়। এইবিলাকৰ কাৰণে চন্দননগৰ বা ইটানগৰত যাব নালাগে। অকণমান দাম বেছি লয় কিন্তু পোৱা যায় চবকেইটা বস্তু। তো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব, কিবা দেখিব পাৰিব আৰু ইটানগৰৰ ভিউ, চন্দননগৰৰ ভিউ আপোনালোকে দেখিব পাৰিব। আৰু চন্দননগৰৰ পৰা আমাৰ মছজিদখন বেছি দূৰ নহয়, 2 কিলোমিটাৰমান হ'ব। তো 2 কিলোমিটাৰ পিছতে আমি পাম মছজিদ। তো 2 কিলোমিটাৰ আপোনালোকে ভিউ চাওক ইটানগৰৰ, ইমান ধুনীয়া, ইমান নেচাৰ, ইমান ধুনীয়া ভিউ চাৰিওফালে দেখিব পাব আপোনালোকে। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। তো আমি পোনে PHQ পাম। এইটো PHQৰ বাউণ্ডেৰী আপোনালোকে দেখা পাইছে, ইমান ডাঙৰ PHQ আছে। PHQ মানে পুলিচ হেডকোৱাৰ্টাৰ। তো পুলিচ হেডকোৱাৰ্টাৰৰ পৰা আমি টাৰ্ণিং ল'ম, টাৰ্ণিং লৈ চন্দননগৰ ফালে যাম আৰু ইটানগৰত যাম। আৰু আমাৰ গংগাবস্তিটো চন্দননগৰতকৈ বহুত ওপৰত, মানে ওখ এটা পাহাৰ আছে, সেই পাহাৰত গংগাবস্তি, গোটেই গংগাবস্তিখন। আৰু তাতে আমি ৰেণ্টত থাকোঁ, ৰুম ভাড়া লৈ। আপোনালোকে দেখা পাইছে PHQৰ সন্মুখত ৰাস্তাৰ অৱস্থা, গতিকে পুলিচ হেডকোৱাৰ্টাৰ হয়। তো পুলিচ হেডকোৱাৰ্টাৰৰ সন্মুখত এনেকৈ ৰাস্তা বেয়া হৈ থাকিব নালাগিছিল, অকণমান মেৰামতি কৰিব লাগিছিল, ভালকৈ ৰাখিব লাগিছিল সন্মুখৰ ৰাস্তাটো। তো আমি গৈ আছোঁ এতিয়া চন্দননগৰ ফালে, আৰু চন্দননগৰ হৈ ডাইৰেক্ট যাম ইটানগৰ। ইটানগৰত মছজিদ আছে। তো এইটো নেশ্যনেল হাইৱে আৰু এইটো ৰাস্তা ডাইৰেক্ট অসমৰ ডিষ্ট্ৰিক্টৰ লগতে সংযুক্ত হৈ আছে। যেনেকৈ আমি যোনফালে গৈ আছোঁ এইটো ৰাস্তাতে ডাইৰেক্ট যাব ইটানগৰ হৈ, এইফালে নাহাৰলং হৈ বান্দৰদোৱা গেট পাব, লখিমপুৰৰ লগত সংযুক্ত হ'ব। আৰু যোনটো সেইফালে পিছফালেদি গৈছে এইটো ডাইৰেক্ট গহপুৰ হৈ বিশ্বনাথ চাৰিআলি হৈ ডাইৰেক্ট তেজপুৰ হৈ নগাঁও। তো এইটো চন্দননগৰ ব্ৰিজ কেইদিনমান আগতে বহুত তীব্ৰগতিত কাম চলি আছিল, এতিয়া কমপ্লিট হৈ গ'ল, গাড়ী চলাচল হৈ গ'ল, গাড়ী চলাচল আৰম্ভ কৰিলে। আৰু আপোনালোকে যদি ইটানগৰ আহিব বিচাৰে তেজপুৰৰ পৰা বা নগাঁৱৰ পৰা একটা ৰাস্তাত ডাইৰেক্ট আহিব পাৰিব ইটানগৰ। যেতিয়ালৈকে ৰাস্তা সম্পূৰ্ণ কাম কমপ্লিট হৈ যায় আপোনালোকে চিধা আহিব পাৰিব। একটা ৰাস্তা ডাইৰেক্ট ইফালে যাব নালাগে, মেইন চিধা ৰাস্তা, একদম চিধা। আপোনালোকে দেখা পাইছে এইটো চন্দননগৰ, আৰু চন্দননগৰতে মোৰ জব। মই নৰ্থ ইষ্ট কম্পিউটাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টত কাম কৰোঁ। কেতিয়াবা নেক্সট মোৰ আৰু এখন নতুন ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ দৃশ্যখিনি দেখুৱাম। চন্দননগৰ নৰ্থ ইষ্ট কম্পিউটাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ বিষয়ে সম্পূৰ্ণ ভিডিঅ' বনাই আপোনালোকে দেখুৱাম। গতিকে আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ফেচবুকৰ পৰা যদি চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি লগত থাকিব, আৰু অকণমান আপোনালোকে ছাপোৰ্ট কৰক, এনেকৈ মৰম দি থাকক যাতে মই আগুৱাই যাব পাৰোঁ। আৰু আমাৰ মেইন উদ্দেশ্যটো হ'ল আজি নমাজ পঢ়িব লাগে, যিহেতু ৰমজান মাহৰ প্ৰথমটো জুম্মা। তো আমি কেনেকৈ মিছ কৰোঁ, আমাৰ যিহেতু আদায় কৰিবই লাগিব, কাৰণ ৰমজান মাহৰ প্ৰথমটো জুম্মা যিহেতু। গতিকে আপোনালোকক লগ কৰিম মছজিদত গৈ, আৰু মছজিদৰ সম্পূৰ্ণ দৃশ্যখিনি আপোনালোকক দেখুৱাম। তো ভিডিঅ'টো মোৰ লাষ্টলৈকে চাই থাকিব, গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো, আৰু আমি মছজিদলৈ জল্দিকৈ যাম। আজি আপোনালোকক দেখুৱাম ইটানগৰৰ মছজিদ, ইমান ধুনীয়া মছজিদ চাব পাৰিব আপোনালোকে। গতিকে সময় বহুত একদম কম আছে, আমি জল্দিকৈ গৈ থাকোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। ফাইনেলি আমি আহি পালোঁ গংগা মাৰ্কেট। এইটো গংগা মাৰ্কেট, আৰু গংগা মাৰ্কেটৰ পৰা অকণমান ভিতৰৰ ফালে যাব লাগে, আৰু মছজিদটো অকণমান ছাইডত আছে। তো আপোনালোকে দেখিব পাই আছে। তো আমি পোনে গৈ আছোঁ মছজিদৰ ফালে, আপোনালোকে চাই থাকক ভিডিঅ'টো। গংগা মাৰ্কেট ইটানগৰৰ ভিতৰত গংগা মাৰ্কেটতো বহুত বৰ টাউন হয়। এইটো মানুহ গৈ আছে লাহে লাহে। আমি ইমান লেটো হোৱা নাই, ফাৰ্ষ্টতে আহিছোঁ, আমি বহুত জল্দিকৈ আহি গৈছোঁ, কাৰণ কেতিয়াবা আহিলে এইটো ৰাস্তাত বহুত ভিৰ দেখিবলৈ পোৱা যায়।
নমাজ পঢ়ি গৈ থকা মানুহ বহুত বেছিকৈ দেখিবলৈ পোৱা যায়। আজি যিহেতু ইমান দেখিব পোৱা নাই, গতিকে মানুহ এতিয়ালৈকে ইমান আহি পোৱা নাই চাগে। তো বৰষুণ দিছিলে ৰাতিপুৱা, সেইকাৰণে বৰষুণৰ পানী জমি আছে চাওক। আৰু এইটো আমি ফাইনেলি আহি পালোঁ মছজিদ। এইটো মছজিদৰ চিৰি, আমি স্কুটিটো ছাইডত ৰাখোঁ। এইখন চিৰিৰ মুখতে লৈ আছে আঁতৰ গোলাপ, টুপি আৰু বেলেগ কিবা কিবি বস্তু। তো আমি চিৰি দি ভিতৰলৈ প্ৰৱেশ কৰিম। আৰু মছজিদৰ সন্মুখত এইবিলাক মানুহ দেখিবলৈ পোৱা যায়, কমন। এই চবকে যদি 10 টকা দিব যাওঁ, সেইটো মছজিদ আপোনালোকে দেখা পাইছে। তো আমি এতিয়া অজু কৰিম, কাৰণ নমাজ পঢ়িব হ'লে ধুনীয়াকৈ অজু কৰি নিজকে পাক পবিত্ৰ কৰিব লাগিব, নহ'লে নমাজ নহ'ব। সেইকাৰণে আমি অজু কৰি আছোঁ, আপোনালোকে চাই থাকক। মই অকলেই অজু কৰি আছোঁ, একটা মানুহ দেখিবলৈ পোৱা নাই, কাৰণ এতিয়ালৈকে অহাই নাই। আমি অকণমান এডভান্স আহি গৈছোঁ। অকণমান এডভান্স আহিলে চবটো অকণমান বেছিকৈ পোৱা যাব, সেইকাৰণে আমি অকণমান সোনকালে আহিছোঁ। মোৰ অজু হোৱাৰ পিছত আপোনালোকে লৈ যাম মছজিদত, আৰু মছজিদত গৈ মছজিদৰ সম্পূৰ্ণ দৃশ্যখিনি আপোনালোকে দেখিব পাব, ভিতৰৰ দৃশ্যখিনি আপোনালোকে দেখুৱাম। গতিকে আপোনাৰ মছজিদটো চাবৰ কাৰণে আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। আৰু লগতে মোৰ ইউটিউব চেনেলটো সকলোৱে মিলি ছাবস্ক্ৰাইব কৰি দিব, আৰু বেল আইকনটো প্ৰেছ কৰি লগত থাকিব, যাতে মই এনেধৰণৰ যেতিয়াই নতুন নতুন ভিডিঅ' আপলোড কৰোঁ লগে লগে যাতে আপোনালোকে দেখিব পাৰে। আৰু আজি শুক্ৰবাৰ, মই নমাজত গৈ সকলোৰে কাৰণে দোৱা কৰিম, যাতে ৰমজানৰ পবিত্ৰ মাহত সকলোৰে যাতে গুনাহ মাফ। সঁচাকৈ মই সকলোৰে কাৰণে দোৱা কৰিম, আৰু সকলোৱে মিলি মোক ছাপোৰ্ট কৰক। তো বলক আপোনালোকে মছজিদৰ দৃশ্যখিনি দেখুৱাম, আপোনালোকে চাই থাকক। মোৰ অজু খতম হ'লে আৰু আমি মছজিদৰ ভিতৰলৈ প্ৰৱেশ কৰিলোঁ, আৰু এইখিনি ঠাইত চপ্পল ৰখাৰ ঠাই, চপ্পল, চেণ্ডেল, জোতা এইবিলাক ৰখাৰ ঠাই। তো আমি এইখিনিত ৰাখিলোঁ, ৰখাৰ পিছত এতিয়া মছজিদত সোমাম। আপোনালোকে চাই থাকক, তো চাওক কিমান ধুনীয়া। আৰু এইটো আপোনালোকে দেখা পাব ভিতৰৰ দৃশ্য, চাওক কিমান ধুনীয়া আছে মছজিদৰ ভিতৰৰ দৃশ্য। এতিয়ালৈকে মানুহ আহি পোৱা নাই, আমি আহিছোঁ চবতকৈ আগত, ফাৰ্ষ্ট। লাহে লাহে ভৰ্তি হৈ যাব মানুহ, মানে একদম ভৰ্তি হৈ যায় যেতিয়া সময় হয়। তো আমি আহিছোঁ চবতকৈ আগত, ফাৰ্ষ্ট। তো আমি ফাৰ্ষ্টৰ লাইনত থিয়। সঁচাকৈ বহুত গৌৰৱ কৰিব লাগিব যে এখন ট্ৰাইবেল জেগাত, ট্ৰাইবেলৰ এৰিয়াতে ইমান ধুনীয়া এখন মছজিদ নিৰ্মাণ কৰি ৰাখিছে, সঁচাকৈ। এই মছজিদখন অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ মেইন গংগাত উপস্থিত। আপোনালোকে আহিব, চাব।